আজি মই কথা পাতিম Rubi নেটৱৰ্কৰ বিষয়ে হয় বন্ধুসকল Rubi নেটৱৰ্ক প্লে ষ্টৰত এভেইলেবল আছে প্লে ষ্টৰত গৈ আপোনালোকে Rubi নেটৱৰ্কটো মাইনিং কৰি Rubi নেটৱৰ্কটো ইনষ্টল কৰিব পাৰিব আৰু ইনষ্টল কৰাৰ পিছতে এইটো মাইনিং কৰিব পাৰিব এইটো এটা মাইনিং প্ৰজেক্ট হয় আপোনাৰ মিনিমাম 3 4 বা 5 ইয়াৰ্স লাষ্ট 6 ইয়াৰ্স লৈকে এইটো মাইনিং কৰে আৰু মাইনিং কৰি খটাই আপুনি ইয়াৰ পৰা টোকেন মানে আৰ্ন কৰিব পাৰিব মই দেখুৱাই আছো আপোনালোকক ইয়াৰ টোকেনটো কেনে ইয়া চাওক মোৰ লগত বৰ্তমান 7টা টোকেন আছে Rubi নেটৱৰ্ক 7টা টোকেন আছে বৰ্তমান এইটো লঞ্চ হোৱা নাই মানে এক্টিভ হোৱা নাই এতিয়ালৈকে আৰু যেতিয়া তেওঁলোকৰ টাইম হ'ব তেতিয়া এইটো তেওঁলোকৰ টাৰ্গেট যেতিয়া কমপ্লিট হ'ব তেতিয়া এই Rubi নেটৱৰ্কৰ যেটো নেকি কইনটো হেতু লঞ্চ কৰি দিব আৰু যেতিয়া লঞ্চ কৰিব লঞ্চ কৰাৰ পিছত আপুনি যিকোনো এক্সচেঞ্জত কনভাৰ্ট কৰি আপুনি INR ইন্ডিয়ান বেংকত আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব হয় বন্ধুসকল এটি এনেকুৱা এটা প্ৰজেক্ট হয় যেনেকৈ আপোনালোকে নিশ্চয় গম পাইছে বিটকইনৰ বিষয়ে যদি আপোনালোকে গম পোৱা নাই তেতিয়াহলে ইউটিউবত বা সোশ্যাল মিডিয়াত গৈ সাৰ্চ কৰি চাব বিটকইন কি হয় 2009 চনত বিটকইন ষ্টাৰ্ট কৰিছিল মাইনিং আৰু মাইনিং কৰি 6 বছৰ পিছত বিটকইনটো লঞ্চ কৰিছিল মানে এক্টিভ কৰিছিল তেতিয়া এটা বিটকইনৰ ৰেট আছিল 0.50 মানে 50 পইচাকৈ লঞ্চ কৰিছিল ঠিক আছে 50 পইচাকৈ লঞ্চ কৰাৰ পিছত তাৰ ৰেট কেতিয়া কিমান আছিল মই আপোনালোকক দেখাই আছো যেতিয়া 50 পইচাকৈ লঞ্চ হৈ গল লঞ্চ হোৱাৰ পিছত ইয়াত পিছত প্ৰাইসটো কেনেকৈ বাঢ়িছিল দেখাই আছো আপোনালোকক অলপ ওয়েট কৰক এইটো চাওক এটা চাৰ্ট আছে 2009 চনত বিটকইনৰ ৰেট আছিল 0 মানে ফ্ৰীতে তেওঁলোকে আৰ্নিং দি আছিল আমাক মানে মাইনিং কৰিব দি আছিল ঠিক আছে এটো এটা ডিজিটেল কারেন্সি হয় অল ওয়ার্ল্ডত আপুনি ইয়াৰ ট্ৰানজাকশন কৰিব পাৰে 2010 চনত 0.06 ডলাৰ আছিল 2011 চনত $6 2011 চনত $6 হ'ল $6.05 12 চনত $8 আৰু 13 চনত $199 আৰু 14 চনত $526.02 আৰু 15 চনত $272.336 আৰু 2016 চনত 567.27 17 চনত 4116 18 চনত 7500 ইমান 19 চনত 7196 20 চনত 29000 21 চনত 46000 22 চনত 46400 ইমান 23 চনত 43000 0.10 24 চনত 93000 USDT ঠিক আছে আৰু 25 চনত $1,00,000 মানে আজিৰ ডেটত বিটকইনৰ ৰেট কিমান জানে মোটামুটি 1 কোটি টাকা যোনটো নেকি 50 পইচাত লঞ্চ হৈছিল তে ভাবি চাওক তেতিয়াহলে তো এনেকুৱা এটা প্ৰজেক্ট হয় এইটো এক্সচেঞ্জত থ্ৰুদি আপোনালোকে অটোমেটিক ট্ৰান্সফাৰ কৰি ল'ব পাৰে তো ঠিক তেনেকৈ যেনেকৈ এইটো বিটকইন ডিজিটেল কারেন্সি হয় ক্রিপ্টো কারেন্সি হয় ঠিক তেনেকৈ এই যেটো নেকি Rubi নেটৱৰ্কটো আপুনি যদি মাইনিং কৰি থাকে আজিৰ ডেটত সেই 2009 চনৰ কথা নহয় এতিয়া আপডেট হৈ গৈছে এতিয়া যথেষ্টখিনি আগবাঢ়িছে এই Rubi নেটৱৰ্কটো যেতিয়া লঞ্চ হ'বলৈ গৈ আছে বেছি দিন নাই কিয়নো অলৰেডি 3-4 বছৰ পাৰ হৈ গ'ল এতিয়া লঞ্চৰ সময় হৈ আছে মাইনিং কৰি আছে মানুহবিলাকে বহুতে জমা কৰিলে 20-30,000 কইন এইটো যেতিয়া লঞ্চ হ'ব মিনিমাম তেওঁলোকে $2 কথা কৈছে $2 লঞ্চৰ কথা কৈছে কিয়নো 2009 চন আৰু 2025 চন বহুত ডিফাৰেন্স হৈ গ'ল ৰিসেন্টলি এটা কইন লঞ্চ হৈ গ'ল পাই নেটৱৰ্ক নিশ্চয় আপোনালোকে গম পাইছে সোশ্যাল মিডিয়াত গম পাব পাই নেটৱৰ্কটো আপোনাৰ 2019 চনত ৰিলিজ হৈছিল আৰু লঞ্চ হৈ গ'ল যোৱা 25 চনৰ এই বছৰৰে 20 ফেব্ৰুৱাৰীত $3 লঞ্চ হৈছিল মানে 280 টকা মিনিমাম আছিল ইয়াৰ ৰেটটো INR বহুতৰ লগতে আছিল 50-60,000 টোকেন আৰু 100 মোৰ লগতো আছিল কিছুমান যদি এইটো 6 বছৰ কোনোবা যদি মাইনিং কৰিছে কমসে কম 10,000 মান আৰ্নিং কৰিছে টোকেন 1000 কমসে কম 2,80,000 ঠিক আছে ফ্ৰীত পোৱা ফ্ৰীত কিনা নহয় ফ্ৰীত পোৱা তেতিয়াহলে
আপুনি যদি আজিৰ ডেটত যদি এই যিটো পাইটো যদি আপুনি যদি এডপ্ট কৰি ৰাখিলে হয় মাইনিং কৰি ৰাখিলে হয় 2000 মান পাই কমচে কম আপুনি 5 লাখ টকা পালে হয় কিন্তু আমি নজনাৰ কাৰণে সেই পাইটো আমি এডপ্ট কৰিব নোৱাৰিলোঁ কম পৰিমাণৰ আমি এডপ্ট কৰিলোঁ নহ'লে আজিও আমি বহুতখিনি আৰ্নিং কৰিব পাৰিলোঁ হয় কিন্তু এই ৰুবি নেটৱৰ্ক যিটো এতিয়ালৈকে লঞ্চ হোৱা নাই পাই নেটৱৰ্কৰ পিছতে ৰুবি নেটৱৰ্কটো হৈছিলে ছেম টু ছেম এইটো একেই হয় তো ৰুবি নেটৱৰ্কটো আপোনালোকে অতি সোনকালে প্লে ষ্ট'ৰত গৈ পেলাই ডাউনলোড কৰি লওক আৰু ৰেফাৰেল লিংকটো দিয়া থাকিব মানে ৰেফাৰ আইডিটো দিয়া থাকিব ইয়াত ক্লিক ৰেফাৰ আইডিটো দি পেলাই জইন কৰক আৰু সদায় মাইনিং কৰক 24 ঘণ্টা মূৰে একবাৰ ক্লিক কৰিব লাগে তাৰপিছত 30 দিন আপুনি কমপ্লিট মানে এইটো মাইনিং কৰিব লাগিব তাৰপিছতে KYC হ'ব প্ৰথমতে আপুনি KYC কৰিব লাগিব আৰু KYC কৰাৰ পিছত আপোনাৰ এই যিটো নেকি টকেনটো আপোনাৰ মাইগ্ৰেটেড হৈ যাব তেতিয়া আপুনি অফলাইনত আপুনি সেল কৰিব পাৰিব বৰ্তমান কিয়নো লঞ্চ হোৱা নাই এক্টিভ হোৱা নাই যেনেকৈ আপুনি অফলাইনত যাক হ'লে আপুনি সেল কৰিব পাৰিব কিনা মানুহ বহুত আছে এটাত 40-50 টকাকৈ সেল হৈ আছে আপুনি বিক্ৰী কৰিব নোৱাৰিলে আপুনি অফলাইনত আপুনি কাৰোবাক বিক্ৰী কৰিব পাৰিব মোক আপুনি যোগাযোগ কৰিব পাৰিব কমেণ্ট কৰিব পাৰিব মই নিশ্চয় আপোনাক সহায় কৰিম KYC হওক বা ইয়াৰ পৰা যেতিয়া লঞ্চ হ'ব INR বেংকৰ কেনেকৈ উদ্যোগ কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাম তো সেইটো বৰ্তমান যুগৰ ডিজিটেল কাৰেন্সি হিচাপত বৰ্তমান বহুত ট্ৰেন্ডিঙত চলি আছে বিটকইন ইথেৰিয়াম আৰু বাইনেন্স সেইবিলাক হ'ল এটা আগৰ পুৰণা ক্ৰিপ্টো একটা কাৰেন্সি সেইবিলাক বহুত ডাঙৰ এটা মাৰ্কেট হয় তো আৰু পাই যিটো নেটৱৰ্ক সেইটো লঞ্চ হৈ গ'ল এথেন্স ICE আৰু বহুত ধৰণৰ নেটৱৰ্ক ফ্ৰীত দিয়া যিবিলাক নি আৰ্নিং লঞ্চ হৈ গ'ল বহুত টকা কামানি কৰিলে আৰ্নিং কৰিলে আৰু পাই নেটৱৰ্ক ৰিচেণ্টলি সিদিনাখন 20 তাৰিখে ফেব্ৰুৱাৰী লঞ্চ হৈ গ'ল বহুত টকা কোটি টকা আৰ্নিং কৰিলে লাখ টকা আৰ্নিং কৰিলে আমাৰ অসমতো বহুতৰ লগত আছে পাই 50-60 হাজাৰ হয়তো আছে তেওঁলোকেও আৰ্নিং কৰিছে বহুত আৰু এডপ্ট কৰি ৰাখিছে ফিউচাৰত ৰেট বাঢ়িব বহুতখিনি আৰু যেনেকি 50 পইচাত লঞ্চ হোৱা বিটকইনটো যদি আজি 1 কোটি হৈছে আজিৰ ডেটত যেটো নেকি বস্তু লঞ্চ হ'ব অতি সোনকালে ইয়াৰ আপডেট হ'ব অতি সোনকালে ৰিসেন্টলি মানে আৰ্নিংটো বেছি বাঢ়িব তো যত নেকি 1 কোটি তাত বেছি টকা হ'ব পাৰে আমাৰ 10 বছৰ 15 বছৰ একো নালাগিব 6 মাহ এবছৰৰ ভিতৰত আপুনি যথেষ্টখিনি আৰ্নিং কৰিব পাৰিব আৰু বৰ্তমান এইটো যেটো নেকি আপোনাৰ ৰুবি নেটৱৰ্ক এইটো আপোনাৰ $2 লঞ্চ হ'ব শুনিছো $2 তেওঁলোকে টাৰ্গেট কৰিছে মানে 150 টকা মিনিমাম 150 টকাত লঞ্চ হ'ব আৰু আপোনাৰ লগত যদি 1000টো যদি কইন থাকে 1.5 লাখ টকা পাই আছে আপুনি যিমান পাৰে শেয়াৰ কৰিব আৰু শেয়াৰ কৰি পেলাই আপুনি এই যেটো নেকি ইয়াৰ মাইনিং বস্তু বঢ়াব পাৰিব তেতিয়া আপোনাৰ টকেনটো সোনকালে জমা হ'ব তো বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু লাইক কৰি শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত যদি আজি প্ৰথমবাৰৰ কাৰণে আছে তেতিয়াহ'লে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু সহযোগ কৰিব চেনেলটো আগবঢ়াই লৈ যাবলৈ আজিলৈ আহিছো।